সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আশা কৰোঁ আপোনালোক সকলো বহুত ভালে আছে। আৰু এইটো আমাক কক এইফালে চোৱা, এইটো আৰু আজি আছে ইয়াৰ বেজি। আজি সিহঁতৰ চেমিনাৰো আছে। চেমিনাৰত মানে সিহঁতৰ কিবা কিবি চেকআপ কৰিব আৰু ফ্ৰীতে বেজি দিব। এনেইটো পইচা দি বেজি দিয়াব লাগে। এইটো বেজি মানে চেমিনাৰ হ'লে ফ্ৰীতে বেজি দিয়ে। ব্ৰাইটনেছটো বাঢ়ি আছে আৰু তাকে যাওঁ আৰু যাবলৈতো ওলাইছোঁ তাইৰ কাৰণে, কিন্তু তাই এনেকুৱা কৰে যেন তাইক এৰি থৈ পেলাই গুচি যাম। আৰু এই মস্ত গাড়ী পগলা, মানে গাড়ী দেখা কেতিয়াবা কোনোবাই লৈহে যাব ক'বালৈ। আৰু আজি হ'ল 28 ছেপ্টেম্বৰ। ভিডিঅ'টো দুদিনমান দেৰিকৈ যাব পাৰে কাৰণ মোৰ এক্সাম চলি আছে। আৰু ইয়াৰলি ইহঁতক দুটাকৈ বেজি দিয়াবই লাগে। আৰু বেমাৰ হ'লে বেলেগ কথা, বেলেগ বেজি, কিন্তু এই দুটা বেজি দিয়াবই লাগে। আৰু বেজি দুটাৰ দামো ইমান বেছি নহয় কাৰণ ইয়াৰলি দিয়াব লাগে। এটা বেজি 250 টকা আৰু এটা বেজি 850 টকা। আৰু 250 টকাটো যোনটো বেজি সেইটো মানে বেছিভাগ ডগে, যোনবিলাক ডগ চেমিনাৰলৈ আহে সিহঁতে ফ্ৰীতে পাই যায়। মই কোকো 3বাৰ দি আছোঁ, 3বাৰ ফ্ৰীতে দি আছোঁ। আৰু এনেই ইয়াত বহুত বেছি ভিৰ হয়, মানে বেলেগ বেলেগ ব্ৰীডৰ ডগবোৰ আহে, বহুত বেছি ভাল লাগে। কিন্তু আজি ইমান নাইকিয়া কাৰণ ইমান বেছি গৰম, চবে বেজিটো দিয়াইছে আৰু লৈ গৈছে। আৰু মিটিঙো হৈ গ'ল বাৰু আগতে, কিন্তু মই দেৰিকৈ আহিছোঁ নিজেই। আৰু ময়ো বেজিটো দিয়াইছোঁ আৰু লৈ আহিছোঁ বাৰু লগে লগে। ইয়ালৈ আজি আনিলে এটকাও খৰচ নহয়, একদম ভেকচিনৰ পৰা ঔষধ, চেকআপ চব ফ্ৰী। চেকআপ কৰি চাব আপুনি কোৱা প্ৰব্লেমটো যদি আছে তেতিয়াহ'লে ঔষধ দিব। ঔষধ ভাল এখন দোকানৰ পৰা দিয়ে, মানে চৰকাৰী ঔষধ কিছুমান বেয়া থাকে ন, তেনেকুৱা ধৰণৰ ঔষধ নিদিয়ে, ভাল দিয়ে। এইবাৰ আমাৰ কোকোৰ স্কিনৰ প্ৰব্লেম হৈছিলে, তেতিয়া কিবা টনিক, মলম, চেম্পু, তাক যেনেকুৱা ধৰণৰ চেম্পু লগাওঁ তেনেকুৱাই ভাল চেম্পু দিছিলে। আৰু এবাৰ তেনেকৈ একো প্ৰব্লেম নাই ওলোৱা, সেইকাৰণে অকল বেজিটো দিছে আৰু কিবা এটা দিছে, মই দেখাম বাৰু ভালকৈ। আৰু মানুহকো বেজি দিয়াৰ ব্যৱস্থাটো কৰিছে, কিন্তু অকল মানে সিহঁতৰ হস্পিটেলৰ ষ্টাফৰ কাৰণে। আৰু কোকোৰ লগত গাড়ীত গ'লে সদায় সি ছাইড দুটাত কাকো বহিবলৈ নিদিয়ে। ছাইড দুটাত মানে কোনো বহিব নোৱাৰে, মাছটোত বহিব লাগিব। সি ছাইড দুটাত এনেকৈ যাব, আৰু যদি ছাইডটোত বহে এনেকৈ পেলাই গচকি উঠি লয়। আৰু আমাৰ কোকোৰ তেনেকৈ হেল্থৰ একো প্ৰব্লেম নাই, সেইকাৰণে ORS দুটাই দিছে। আৰু এইকেইটা মই আগতেও খুৱাইছোঁ, ভাল বাৰু। আৰু ইয়াত কেনেকৈ খুৱাব লাগে পিছফালে গোটেইখিনি লিখাই থাকে। আৰু যোনখন পেট ফাৰ্মাচীৰ পৰা গোটেই ঔষধবোৰ দিয়া হৈছিলে তাৰ নাম, এড্ৰেছ আৰু কণ্টেক্ট নাম্বাৰ ইয়াত দিয়া আছে, যদি কণ্টেক্ট কৰিব পাৰে। আৰু আমাৰ ইয়াত ইমান মানে দোকান নাইকিয়া ডগ ফাৰ্মাচী বুলি, সেই এখন দুখনেই আছে। আৰু তাৰ পৰা আহিবলৈ এইকেইটাকে কাটি খাওঁ। আৰু এইকেইটা আনি থোৱা মই 2 দিনেই হ'ল, খালি কাটি পেলাই খোৱাহে নাইকিয়া। এইকেইটা নাগফল বুলি কৈছিলে মানুহটোৱে, মই আহোম বগৰী বুলি ভাবিছিলোঁ, কিন্তু আহোম বগৰী নহয় বোলে, নাগফল। এইকেইটা মই ভালকৈ চিনি নাপাওঁ, যদি মোক ঠগিছেও মই নাজানো আৰু। কিন্তু মানে বাহিৰৰ পৰা দেখিবলৈ অকণ বেলেগ বাৰু, কিন্তু ভিতৰৰ পৰা পূৰা নাচপতিৰ নিচিনা, মানে সোৱাদটোও নাচপতিৰ নিচিনা আৰু স্মেল এটা আহে যে নাচপতিৰ, সেইটোও মানে ছেইম। ঠগিলে যদিও নাজানো আৰু, কাটি পেলাই খালোঁ, কিন্তু পূৰা একেই নাচপতিৰ নিচিনা, আৰু বাহিৰটোহে বেলেগ। দলিয়াই দে বলটো ওপৰলৈ ওপৰলৈ। আৰু বেজি চেজি দিয়াই আনিছোঁ, সেইকাৰণে অকণমান খেলিবলৈ উলিয়াই দিলোঁ। তাকো ভালকৈ নেখেলিলে সি, চালে দেখি ৰ'দলৈ নাযায়। আৰু সন্ধিয়াকৈ ধাৰাসাৰ বৰষুণ, কিবা এটা বোলো স্পাইচি বনাই খাওঁ, সেইকাৰণে মেগীকে উলিয়ালোঁ। আৰু মোৰ মেগীৰ ভিতৰত ইয়াপি মেগীটো ফেভৰেট হয়, আপোনালোকৰ কি হয় ক'ব। আৰু মই 4 পেকেট বনাম বাৰু ইয়াৰ পৰা। আৰু এনেইতো ইমান কষ্ট নকৰোঁ, মই সিজাই পেলাই খাই থৈ দিওঁ। আজি বোলো অকণমান কষ্ট কৰি বনাই চাওঁ, সেইকাৰণে মই পিঁয়াজ কাটি লৈছোঁ সৰুকৈ, ডাঙৰকৈ, নহৰু, জলকীয়া আৰু বিলাহী। মই এনেই ডিম দিলে ইমান ভাল নাপাওঁ, কিন্তু অন্য একো ভেজিটেবলছ নাছিলে, সেইকাৰণে ডিম দুটাই দি দিলোঁ। আৰু মছলাটোও বোলো অকণমান বেলেগকৈ বনাওঁ আজি, সেইকাৰণে অকণমান ভিনেগাৰ লৈ লৈছোঁ। মোৰ অকণমান বেছিকৈ পৰিলে, আপোনালোকে অকণমান কমকৈ দিব যদি বনায়। আৰু ঘৰত যি মছলা আছে, জিৰা, গৰম মছলা, চিকেন মছলা, জলকীয়া গুড়ি, যি আছে অকণ দি দিব। আৰু যদি এক্সট্ৰাকৈ মেগী মছলা আছে সেইটো দি দিব, সেইটো দিলে বেছি টেষ্টি হয়। কিন্তু মোৰ নাছিলে কাৰণে মই এইখিনিকে দি দিলোঁ। আৰু মোৰ অকল টমেট' চচ আছিলে, সেইকাৰণে মই অকল টমেট' চচ দিছোঁ। আপোনালোকৰ যদি চিলি চচ বা চয়া চচ আছে তেতিয়াহ'লে সেয়াও দিব পাৰে। মোৰ নাই কাৰণে মই অকল এইটো দিছোঁ। আৰু নিমখ দিছোঁ। আৰু এই পিংক চল্টটো খাই চাবচোন, বহুত ভাল হেল্থৰ কাৰণে খালে। আৰু পিংক নিমখ বুলি কোৱা নাই, কাৰণ গুলপীয়া নিমখটো ক'বলৈ অকণ বেয়া হয়, সেইকাৰণে পিংক চল্ট বুলি কৰিছোঁ। আৰু পেকেটো তেনেকেই পায় বাৰু। আৰু ফাৰ্ষ্টতে যেনেকৈ মেগীটো নৰ্মেলি সিজাই লওঁ, তেনেকৈ সিজাই ল'ম, খালি অকণমান মানে চাওমিনৰ ষ্টাইলত বনাম বুলি ভাবিছোঁ, কাৰণ মই স্পাইচি খাবলৈ বহুত বেছিকৈ মন গৈছে। আৰু অকণমান তেল দি লৈছোঁ, তেতিয়া মানে চিপচিপা হৈ নাযায়, ইটো লগত সিটো লাগি নাযায়। আৰু মই ভাবিছিলোঁ 4 পেকেট বনাম, কিন্তু মানুহ এটা বাঢ়ি গ'ল, এটা নে দুটা বাঢ়ি গ'ল, সেইকাৰণে 1 পেকেট বঢ়াই দিলোঁ।
আৰু যদি এডাল হৈ থাকিব লাগে তেতিয়াহ'লে গোটেইখিনি একদম ভেৰভেৰীয়াকৈ সিজাই পেলাব নালাগে, অকণমান মানে হাফ বইল নিচিনা থ'ব লাগে। আৰু যদিও বেছিকৈ বইল হৈ যায় তেতিয়াহ'লে অকণমান ঠাণ্ডা পানীত সোমোৱাই থ'লেই হ'ল, নৰ্মেল হৈ যাব, গোটেইখিনি এডাল হৈ যাব। আৰু মেগীৰ যোনখিনি ইউজ কৰা পানী সেইখিনিও থৈ দিছোঁ ছাইডত দেখিছে, আৰু সেইখিনি ইউজ কৰিব পাৰে, বেছি টেষ্টি হয়। আৰু তেল এসোপামান বেছিকৈ দি পেনখনত সৰু সৰুকৈ কটা পিঁয়াজখিনি ফাৰ্ষ্টতে ভাজি ল'ম। আৰু যদি একেলগে এক্সট্ৰাকৈ যদি ডিমটো ইয়াতে ফ্ৰাই কৰিব পাৰে তেতিয়াহ'লে কৰি ল'ব। আৰু যদি এক্সট্ৰা দুইটা কৰি ল'ব নোৱাৰে একেখনতে তেতিয়াহ'লে ফাৰ্ষ্টতে ডিমটো কৰি ল'ব, তাৰপাছত পিঁয়াজখিনি ভাজিব, নহ'লে একেলগ হৈ যাব। মইতো এক্সট্ৰা কৰি ল'ব পাৰিম, সেইকাৰণে একেলগে দি দিছোঁ। আৰু ডিমখিনি ইয়াত এক্সট্ৰাকৈ উলিয়াই দিব ইয়াৰ পৰা। আৰু যোনখিনি পিঁয়াজ ভাজি আছিলে সেইখিনিৰ লগত ডাঙৰকৈ কাটি থোৱা পিঁয়াজখিনি দি দিব। ডাঙৰকৈ কাটি থোৱা পিঁয়াজখিনি পাছত দিলে গোটাকৈ এনেকৈ দীঘলীয়াকৈ ওলাই থাকে, সেইকাৰণে দিছোঁ। আৰু তাৰপাছত যিখিনি কাটি থৈছিলে জলকীয়া, নহৰু, সেইখিনি ইয়াত দি দিব। আৰু এইখিনি পেষ্ট বনাইও দিব পাৰে দেই, মই পেষ্ট বনাই দিয়া নাই। আৰু বিলাহীখিনিও দি দিব অকণমান এইখিনি ভজাৰ পাছত। আৰু বিলাহী মই অকণমান দিছোঁ কাৰণ টমেট' চচ দিছোঁ যে, সেইকাৰণে বিলাহীটো অকণমান পৰিমাণটো কমকৈ দিছোঁ। যদি আৰু দিব বিচাৰে তেন্তে দিব পাৰে। আৰু যোনটো অথনি পেষ্ট বনাই থৈছিলোঁ সেইটো গোটেইটো দি দিম। আৰু ইয়াত যদি কিবাকিবি চচ এড কৰিব বিচাৰে কৰিব পাৰে, বেছি টেষ্টি হ'ব, কিন্তু মোৰ যিটো আছে মই সেইটোৱে দিছোঁ। আৰু ইয়াত অকণমান পানী মিক্স কৰি পেলাই পানীখিনিও দি দিম। এসোপা দি নিদিব, অকণমান দি দিব, কাৰণ এইখিনি দিয়াৰ লগে লগে গোটেইখিনি শুকাই আহিব। আৰু ইয়াত আৰু একো বেছি দিবলগীয়া নাই, যোনখিনি ডিম অথনিকৈ ভাজি থৈছিলে সেইখিনি ইয়াত দি দিব, ভালদৰে ভাজিব। তাৰপিছত ইয়াত দি দিব নুডলছখিনি, আৰু নুডলছখিনি দি দিয়াৰ পিছতো অলপ সময়মান ভাজিব। তাৰপিছত এইখিনি মেগী ৰেডি হৈ যাব। আৰু ফাইনেল লুকটো একদম টিপ টপকৈ সজাই পেলাই ধুনীয়াকৈ দেখাই দিছোঁ। আৰু আজি ভিডিঅ'টো এটা চেছ কৰিলোঁ। যদি ভাল পালে কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, মুঠতে যি কৰিব লাগে চব কৰিব। তেন্তে আজিলৈ বাই বাই।